গাইছ আপোনালোকৰ ভালেই চাগে আৰু গোটেই অসমবাসীলৈ আজি চবৰে ঘৰ পৰিয়াল বাকী লগৰ চবৰে মই আজি নৱবৰ্ষ আজি আমাৰ প্ৰথম মাঘৰ বিহু শুভেচ্ছা জনালোঁ। মাঘৰ বিহু খুব ধুনীয়াকৈ আপোনালোকে খানা ভোজ খাইছে চাগে আৰু আমি উৰুকা বুলি ঘৰতে খালোঁ আৰু অকণমান এনেই কিবা কিবি এটা বনাই তাৰপিছত আপোনালোকৰ কাৰণে সকলো ভাল হোৱাটোৱে বিচাৰিছোঁ আৰু আমাৰ জুবিনদাও যাতে ন্যায় পাওক আৰু আশীৰ্বাদ কৰিছোঁ তেওঁ য'তে আছে ভালেই থাকক আৰু আমি ইমান ফূৰ্তি লগা নাই মনৰ পৰা গতিকে অকণমান নিয়মটো কৰিবই লাগিব কৰিছোঁ আৰু বিহু বুলি। তাৰপিছত এয়া মোৰ বিহুত কিনো বনালোঁ চাওক সকলোৱে ভাল হওক সকলো বছৰটো যাতে ল'ৰা ছোৱালী চবৰে হওক আৰু বেমাৰ আজাৰ একো নহওক গোটেই বছৰটো আপোনালোকক খুব সুন্দৰে পাৰ কৰক খুব আনন্দৰে পাৰ কৰক আৰু খুব সুখেৰে চবে থাকক এয়ে প্ৰাৰ্থনা মোৰ পিনৰ পৰা মই সকলো ভাল হোৱাটোহে ভাবোঁ। গতিকে কোনোবাই যদিও বেয়া পায় সকলোৱে ভাল হোৱাটোৱে ভাবোঁ আৰু এয়া চাওক মই কি বনালোনো চাওকচোন। পিঠা এনেই সৰুকৈ অকণমান বনাইছোঁ জা জলপান তেনেকৈ গোটোৱা নাই। তাৰপিছত তিলৰ লাডু নাৰিকল লাডু অকণমান বনালোঁ নিয়মৰ কাৰণেহে বনালোঁ। এয়া তিল পিঠা কেইখনমান আৰু তেল পিঠা আৰু তিলৰ লাডু নাৰিকল লাডু বনাব বাকী আছে গতিকে আলু দুডোখৰমানে লৈছোঁ আৰু এইবোৰ কিবা কিবি ল'ৰাই কৰি আছে আৰু মানুহজনক চাহ দিবলৈ এয়া ভিতৰত কিবা কিবি কৰি আছে। তাৰপিছত আৰু সকলো ভাল হওক আজিলৈ আহিছোঁ বাই।